আজি মই লৈ আহিছোঁ তুমি বহুত নিষ্ঠুৰ। মোৰ জীৱনত তোমাৰ উপস্থিত নোহোৱাটোৱে কামনা কৰোঁ, কাৰণ তুমি বৰ নিষ্ঠুৰ। তোমাৰ উপস্থিতিয়ে মোক বৰ কষ্ট দিয়ে। তথাপিও কিয় জানো মোৰ মনে তোমাক এদিনত এবাৰ হ'লেও চাব বিচাৰে। তোমাৰ কাষত বিচাৰে মোৰ হিয়াই, তোমাৰ সৈতে এবাৰ হ'লেও কথা পাতিবলৈ মন যায়। মনে ক'ব বিচাৰে তোমাক কিছুমান কথা, যিবোৰ কথাই মোক তোমালৈ আকৰ্ষিত কৰে, যিবোৰে তোমাৰ প্ৰতি থকা মৰম, চেনেহ, ভালপোৱা, আন্তৰিকতা আৰু অধিক সক্ৰিয় কৰি তোলে। আজি মই ভগৱানক ক'ব বিচাৰো, হে ভগৱান, একমাত্ৰ তুমিয়ে জানা সমগ্ৰ পৃথিৱীৰ কথা, মানুহৰ কথা। তুমিয়ে সৃষ্টিকৰ্তা। কিন্তু কি জানা ভগৱান, তুমি যি সৃষ্টি কৰিলা সকলোবোৰ ভাল হ'লেও তাতে কিছুমান বেয়াও দি দিলা। কিয়? আচলতে ক'ব হ'লে তুমি চাগে মোক সৌদিনাখনৰ বাবে বেয়া পাই আছা। সেইদিনাখন তোমাক মই মাতিব নোৱাৰিলো, তাৰ কাৰণে বেয়া নাপাবা। আচলতে মই তোমাক আগতীয়াকৈ মতাৰ অভ্যাস নাই যে, সেইটো কাৰণে মাতিব নোৱাৰিলো। ভাবিছিলো তোমাক মাতিম বুলি, কিন্তু নিজৰ অভিমানে আৰু সাহস নোহোৱাৰ কাৰণে মাতিব নোৱাৰিলো। পিছে আন দিনাতো তুমিয়ে মোক আগতীয়াকৈ মাতা, কিন্তু সেইদিনা তুমিও মোক নামাতিলা কিয়? তুমি চাগে মুখেৰে ক'ব নোৱাৰা, কিন্তু তোমাৰ মনে মোক চাগে বেয়া পাই আছে এতিয়াও। কিন্তু কি কৰিবা, মই তোমাক ভাল পাওঁ বহুত। I love you so much. Hi friends, মোৰ নাম ৰগিষ্টেবান মনোৱাই। যদি আপোনালোকক মোৰ লভ ষ্টৰী যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব লগতে বেল আইকন দবাব নাপাহৰিব। থেংক ইউ।